Hey guys, welcome back to my YouTube channel. More not a new blog. আপোনালোকক স্বাগতম জনাইছো guys. বহুত দিনৰ মূৰত মানে কাম বেক আইছো YouTube বুলি ক জগতখনত না কি কৈছে এইফালে চাও guys মানে চাও একদম মানে পাৰে সানসেট হ'বলৈ হৈ আছে আৰু মানে কি ধুনীয়া চাও guys এইফালে ফিল্ডত আছো আমি এইফালে নৱজিত ব্ৰ আছে তো চাও guys মানে একদম কি ধুনীয়া আহিছে মানে এইফালে গ্ৰীণ চাব পাৰে guys মানে বৰ্ডেন ভিডিও দিয়া নাছিলে তো ভাবি ললো ব্লগ দিও আজি মানে আকৌ একবাৰ কাম বেক নাকি গাইস তো গাইস ধুনীয়া ব্লগ দিব পৰা নাই কিন্তু মানে কিবা এটা প্ৰবলেমৰ কাৰণে আর নাকি গাইস ইউটিউবত শেয়াৰ নকৰো হিবিলাক কৰিম আৰু গাইস এদে মানে কি গাইস কথাই নহলা হৈছে মানে বৰ্ডেন ব্লগ চলক বনোৱা নাই তো গাইস চাই থাকক গাইস ইয়াতে একো নকৰো গাইস আজি এনে সিম্পল ব্লগ হ'ব গাইস তো গাইস লাইক চেক কৰি দিব চাব পাৰে ইয়াতে দেখাব পাৰো দেখা পাব আজি কত না যাও মানে গাইস এইকেইদিন ব্লগ বনাবৰ কাৰণে কন্টেন্ট পোৱা নাই মানে কন্টেন্ট বৰ নাপাও আৰু মানে কত ফুৰিব যোৱা নাই কন্টেন্ট পোৱা নাই মানে কন্টেন্ট বহুত একদম বিচাৰি আছো কিন্তু পোৱা নাই তো গাইস এনেকা কন্টেন্ট পোৱা নাই নাহিতো মানে কোন ব্লগ বনাব পাৰা মানে আর গাইস ব্লগ দিবাই একদম কন্টেন্ট নহয় হিসি তো আজি এনে বনাও বলে মানে বহুত দিন একদম ভিডিও দিয়া নাই তো ফিউচিস ডান পৰি যাব পাৰে এনে চ্যানেল ডেট হৈ যাব নেতে ফিউচ ডান পৰি কেনে আই গাইস এটা চাই থাকক গাইস ইফালে মই ফিল্ডত আছো এইটো ক্লাব হয় আৰু দেখা আছো ইফালে স্কুল হৰি ইফালে বেক ফালে আছে ইয়াতে খসকাৰি কেনে বনাও গাইস 5 মিনিট মানৰ বনাই দিম আৰু ব্লগটো চাই থাকিব বিশেষ কি নকওঁ নাকি গাইস আৰু কিবা এটা চেঞ্জ পাইছে নেকি মানে কি লাষ্ট ব্লগটো চলি দিখৰ আছিল এতিয়া নাই মানে অলপ চলপ খাটা কৰিছো তিও আছে আৰু অলপ দিখৰ খসকাৰো ইয়াতে গাইস লগৰবোৰ অহা নাই মানে আমি দুজনে আছো নৱজিত ব্ৰৰ লগত তো আৰু আহিব দেৰিকে আহিব চাগে একো নাই গাইস ইফালে আৰু মোবাইলৰ কাষত পৰি থকা দেখিছিলো এই দেখা হইব হাতৰ বিষ উঠি যায় গাইস বহুত দিনৰ মূৰত ব্লগ বনাইছো না মানে একদম মোবাইল ধৰি থাকা হাতৰ বিষ তো গাইস চাই থাকক আৰু এনেকে আজি ব্লগটো ইমান এটা খাস নহয় গাইস নাই এইফালে গৰু চৰু আছে এইফালে মোৰ দুখ হৈছিল এইফালে গৰু আছে গাইস ইয়াতে আমাৰ গাঁৱত এতিয়া এইবাৰ ফাংচন পাতে না নামাতে নাজানো তো গাইস পাতিলে বোলো সৰি ফাটিলে ওলাইছিল মানে পাতিলে ব্লগ দিম ব্লগ বনাম গাইস চাই থাকব নাকি গাইস আজি ব্লগটোত অলপ ভিউজ দিবাচোন আৰু কমেন্ট কৰিবা মানে কিয়নে ভিডিও আনিম বুলি ভাবি আছো বাট কমেন্ট নকৰে তোমালোকে তো কমেন্ট কৰি দিবা গাইস এটা মানে একদম কিয়নে ভিডিও এখন আনিম কিয়নে ভিডিওত মানে আপোনালোকক কম যে মোৰ ক'ত ঘৰ কি সব পাৰ্সোনাল কথাবিলাক কম আপোনালোকক তো সকলে কমেন্ট কৰিব নাকি গাইস যেনেকা হেৰি কমেন্ট কৰে মানে কৈ দিব আৰু কোৱেশ্চন কৰে মানে সব এনসাৰ দিম মই এই পাৰাখিনিক লাগি দিম মানে একদম এনে জাথাৰা মাথাখন নিদিব আৰু কমেন্ট নাকি গাইস তো আৰু লগ পাই আছো অলপ পিছত বনাইছো নাকি এতিয়া অলপমান কিবা কয় তো আৰু লগৰবোৰ আহিলে দেখাই আছো তো চাই থাকিব গাইস মানে গাইস ব্লগ নিদিয়া 1 মাহ মান হৈ গ'ল ব্লগ দিয়া নাই মানে লাষ্ট এটা মিনি ব্লগ দিছিলো মানে সেইকেইদিন ডেইলি মিনি ব্লগ বনাইছিলো তো এইকেইদিন আৰু মিনি ব্লগো বনাই মানে মিনি ব্লগত কেনেকুৱা কন্টেন্ট আনো ভাবি আছো মানে মিনি ব্লগ বনাব পৰা যায় কিন্তু এডিটিং কামটো অলপমান আলচি লাগে মোক
এডিটিং কৰি থাকিব আলচি লাগে মানে ইমান একদম কেটেগৰী মানে এডিটিং কৰি থাকিব লাগে না সেইকাৰণে আলচি লাগে ব্লগ বনাব আৰু এডিটিং আৰু কণ্টেণ্ট কিবা গাইছ চাই থাকো কাৰ এনেকৈ থপৰাতকে তো গাইছ আজিৰ ব্লগটো এইখিনিতে সমাপ্ত কৰিছোঁ গাইছ মই আৰু বেছি দীঘলা নকৰোঁ না কি গাইছ তো বাই বাই গাইছ আৰু লগ পাম আকৌ এটা নিউ ভিডিঅ'লে তো গাইছ তো বাই বাই গাইছ বাই বাই সকলোকে লাভ ইউ অল গাইছ